31 ডিচেম্বৰ 2023 আমি গ'লোঁ লখিমপুৰ পুখুৰীত। ইয়াৰ লখিমপুৰ পুখুৰী ইমান ধুনীয়া লাগে। প্ৰত্যেক বছৰে ইয়াত বহুতো মানুহ হয় 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত। কিন্তু এইবাৰ এক ব্যতিক্ৰমী পদক্ষেপ লৈছে তাৰ স্থানীয় ৰাইজে আৰু সভাপতি সম্পাদকে। তাত পাতিছে বাণিজ্যিক মেলা, 2 দিনীয়া কাৰ্যসূচী 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী। মই গ'লোঁ 31 ডিচেম্বৰ, কিন্তু ভিডিঅ'টো চাগে জানুৱাৰীতহে দিম, কাৰণ সন্ধিয়া গৈছোঁ, ভিডিঅ'টো এডিট কৰিবও সময় হোৱা নাই। আৰু এতিয়া মই গোটেই পুখুৰীটো চালোঁ যে পুখুৰীটোত দিনত খানা খাইছে, তাৰপাছত গৈছে আকৌ তাৰে মানুহবিলাকে মানে তাৰ ওচৰৰ মানুহবিলাকে তাত থকা মানুহবিলাকে মানে এতিয়াহে খানা খাইছে, সেইকাৰণে তাত লাইট ব্যৱহাৰ কৰিছে। আৰু এইয়া খানাৰ মানে গোটেই পাৰটোত আমি ঘূৰিব সময় নহ'ল, মানে ৰাতি হৈ যায় যে, গোটেই ৰাতিয়ে হৈছে আমি ঘৰ পাওঁতে। তাত তেনেকৈ চালোঁ যে ভালে বেয়াই কেইখনমান ফটো উঠিলোঁ যে আমি লখিমপুৰত গৈছোঁ, তাৰে প্ৰমাণ হিচাপে লৈ এইটো লখিমপুৰৰ মন্দিৰটো তাতে মই ভিডিঅ' কৰি লৈ আহিছোঁ। ভাল লাগিছে লখিমপুৰত যায়, ইমান ভাল লাগে যে আপোনালোকেও আহিবচোন কেতিয়াবা যদি আহিছে, ভাল লাগে চাগে আপোনাৰ। তাৰপিছত তেনেকৈ আমি ঘৰলৈ আহিব সময় আমিহে আহিছোঁ, কিন্তু বেলেগ কিন্তু এতিয়াহে গৈ আছে। জানেইতো মোৰ ফেভৰেট চাওমিন, তাকে মই চাওমিন খাই কিনে ঘৰলৈ বুলি উভতিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই।